এই মুহূৰ্তত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা বিশেষ খবৰ। 10 জুনত আকৌ হ'ব সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ বহুত গুণে বেছি হ'ব চন্দ্ৰগ্ৰহণতকৈ। 10 জুনত হ'ব লগা এই গ্ৰহণত কি কৰিব, কি নকৰিব, এই বিষয়ে জনালে অসমৰ এজন জ্যোতিষবিদে। চাওঁ আহক। একচুৱেলি সূৰ্যগ্ৰহণ বস্তুটো কি? সূৰ্যগ্ৰহণৰ প্ৰভাৱটো অত্যন্ত বিপদজনক আৰু ডেঞ্জাৰ। সেইকাৰণে সূৰ্যগ্ৰহণক আমাৰ জ্যোতিষ শাস্ত্ৰই মানে সাৱধান হ'ব দিছে। তাৰমানে সূৰ্য এনেকুৱা ডাইৰেকশ্যনত পৰে যিটোৰ কাৰণে সূৰ্যৰ পৰা যি 7টা ৰশ্মি আহি থাকে, সেই ৰে'টো যেতিয়া বন্ধ হৈ যায় তেতিয়া পৃথিৱীত সেই বন্ধ হোৱা সময়খিনিত কিছুমান বিষাক্ত বেক্টেৰিয়া বা ভাইৰাছৰ জন্ম হয় আৰু সেই বেক্টেৰিয়া আৰু বায়ুমণ্ডল দূষিত কৰে। সাধাৰণতে সূৰ্যগ্ৰহণৰ প্ৰভাৱ অত্যন্ত ডেঞ্জাৰ। একচুৱেলি আমাৰ যেতিয়া মানে গ্ৰহণ লাগে, গ্ৰহণ হোৱাৰ সময়খিনিত যিবিলাক সূৰ্যৰ পৰা যিটো ৰে আহে, সেই ৰে'টো যেতিয়া মাজত হয় তেতিয়া কিছু বিষাক্ত কিছুমান মানে জীৱাণু সংক্ৰমণ ঘটে, যিটো খোৱা বস্তু আৰু পানীত সহজে সংক্ৰমণ ঘটে। সেইকাৰণে আমাৰ জ্যোতিষশাস্ত্ৰই কৈছে যে গ্ৰহণ লগাৰ পিছত আগৰ যিবিলাক পানী বা ৰন্ধা খাদ্য আছে সেইবিলাক পেলাই দিব লাগে আৰু গা চা ধুই উঠি পেলাই নতুনকৈ বনাই খাব লাগে। আৰু গৰ্ভৱতী মহিলাই নৰ্মেলি এই সময়ছোৱাত মাটিত নামিব নালাগে। মানে এইটো কাৰণেই নালাগে কাৰণ সেইখিনি সময়ত এটা নিগেটিভ প্ৰভাৱ থাকে বুলি কয় আৰু গ্ৰহণৰ সময়খিনিত মানুহৰ হজম শক্তিটো বহুত বেছি কমি যায়। আৰু গ্ৰহণৰ সময়খিনিত গ্ৰহণ চাব নালাগে, স্পেচিয়েলি সূৰ্যগ্ৰহণ চাব নালাগে। সূৰ্যগ্ৰহণৰ সময়ত যিটো অতি বেগুনীয়া ৰে'টো যেতিয়া কনচেণ্ট্ৰেট হৈ খুব ছাইড ৰিঙেৰে ওলায়, সেই ৰিঙেৰে ওলোৱা সময়খিনি ৰে'টোৱে আমাৰ চকুৰ ৰেটিনা নষ্ট কৰিব পাৰে আৰু বহুত বেছি দুৰাৰোগ্য বেমাৰৰ কথা হ'ব পাৰে। 26 ডিচেম্বৰ 2019ত যিটো সূৰ্যগ্ৰহণ হৈছিল, সেইখিনি সময়তে আমি কৈছিলোঁ যে নতুন ভাইৰাছ বা বেক্টেৰিয়া প্ৰডাকশ্যন হ'ব। সেইটোৱে পিছলৈ কৰোণাই ৰূপ ল'লে।